শিৱসাগৰ উদ্যোগত হোৱা অনলাইন পাঠ্যক্ৰমলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত আমি আজি আলোচনা কৰিবলৈ লৈছোঁ আমাৰ আলোচনা কৰিবলৈ লেচনটোৰ নাম হৈছে দহন আৰু শিখা। Means combustion and flame. এতিয়া এই বিষয়ে আলোচনা কৰাৰ আগতে প্ৰথমতে মই কথা এটা ক'ব খুজিছোঁ যে বিজ্ঞানটো হৈছে এটা পিৰিয়ডিক নেচাৰৰ বস্তু। গতিকে আমি জপিয়াই কোনো এটা বস্তুলৈ প্ৰথমতে যাব নোৱাৰোঁ, পৰ্যায়ক্ৰমে আমি এটাৰ পিছত আনটো বস্তুলৈ যাব পাৰিম। গতিকে দহন আৰু শিখা আৰম্ভ কৰাৰ আগতে মই দুটামান বস্তু তোমালোকক মনত পেলাব খুজিছোঁ। তোমালোকে সৰু কালৰ পৰাই ঘৰত দেখি আহিছা, ঘৰত মায়ে ভাত ৰন্ধা, হয়তো কাৰোবাৰ ঘৰত খৰি জুইত, কাৰোবাৰ ঘৰত গেছৰ জুইত। গতিকে ভাত ৰান্ধিবলৈ জুই কিয় ব্যৱহাৰ কৰে সেইটো উত্তৰ সকলোৱে জানা যে তাপ লাগিব, আমাক গৰম লাগিব, নহয় জানো? তোমালোকৰ ক্লাছ 7ত এটা ক্ৰিয়াকলাপ আছিলে, সেই ক্ৰিয়াকলাপটো তোমালোকক ছাৰে এটা মেগনেছিয়ামৰ ফিটা জ্বলাই দেখাইছিলে, মনত পৰিছে নিশ্চয় সকলোৱে। এই মেগনেছিয়ামৰ ফিটা জ্বলাওঁতে কি হৈছিলে প্ৰথম মনত পেলোৱাচোন। মেগনেছিয়ামৰ ফিটাডাল জ্বলাওঁতে আমাৰ ধোঁৱা ওলাইছিলে, পোহৰ ওলাইছিলে, আৰু অলপ হয়তো গৰমো হৈছিলে। তোমালোকে গৰমটো অনুভৱ কৰিব পৰা নহৈছিলে যদিও গৰমো ওলাইছিলে। এতিয়া সেই কথাটোতে আমি মেগনেছিয়ামৰ ফিটাডাল যেতিয়া জ্বলাইছিলোঁ হয়তো তেওঁলোকক ছাৰে কৈছিলে যে মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। গতিকে এই ক্ষেত্ৰতে আমি প্ৰথমতে দহন লৈ আহোঁ। এতিয়া there are two main keywords, ইয়াত দুটা প্ৰধান শব্দ আছে, দহন আৰু শিখা। গতিকে মোৰ প্ৰথম প্ৰশ্নটো হৈছে দুইটা বস্তু একে নিব, দহন আৰু শিখা দুইটা বস্তু একে নিদিব। এই কথা আমি সৰু কাম এটা কৰি চাওঁচোন। এটা মোৰ হাতত এডাল মোমবাতি আছে, তোমালোকে সকলোৱে দেখিবলৈ পাইছা। এই মোমবাতিডাল যদি ভালকৈ চাওঁ, তেতিয়া আমি দেখিবলৈ পাম যে ইয়াৰ ওপৰত এটা পাৰ্ট জ্বলি আছে, হয়নে? এই মোমবাতিডালকে মই এতিয়া বৰ্ডত ৰাখিবলৈ লৈছোঁ। এনেকুৱাই নহয় জানো মোমবাতি? এই মোমবাতিডালৰ এই ওপৰৰ অংশটোক আমি কি বুলি কওঁ? এতিয়ালৈকে পোৱাৰ ক্ষেত্ৰত তোমালোকে সকলোৱে চাগে জানিব পাৰিছে এই ওপৰৰ অংশটোক আমি শিখা বুলি কওঁ। ঠিক আছে, মোমবাতিটোৰ ওপৰৰ অংশটো হ'ল শিখা, কিন্তু মোমবাতিটো জ্বলি আছে মানে অৰ্থ কি বাৰু? ইয়াৰ দহন হৈছে, কিন্তু তেতিয়া দহন ক'ত হৈছে? ইয়াতো দহন বুলি কিবা বস্তু আমি দেখিবলৈ পাইছোঁ জানো? ইয়াত দহন বুলি একো বস্তু কিন্তু আমি দেখিবলৈ পোৱা নাই। এটা কথা মন কৰিবা, মোমবাতিডাল যিমানেই জ্বলি যায় শিখাটো জ্বলি থাকিব, আৰু মোমবাতিডাল কমি কমি গৈ থাকিব। প্ৰথমতে যদি এইটো পৰিচ্ছন্ন অৱস্থানত আছিলে, তাৰপিছত আকৌ কমি ইয়াৰ পাবহি, তাৰপিছত আকৌ কমি ইয়াৰ পাবহি, অৰ্থাৎ মোমডাল ওপৰৰ পৰা তললৈ সমানে সৰু হৈ গৈ থাকিব। ইয়াৰ অৰ্থটো কি হৈছে বাৰু? মোমবাতিডালৰ পৰিমাণ কমি গৈছে। এই মোমবাতিডালৰ পৰিমাণ যে কমি গৈছে আৰু শিখা ওলাইছে, এই সমগ্ৰ প্ৰক্ৰিয়াটোকে কোৱা হয় দহন বুলি। গতিকে দহন প্ৰক্ৰিয়াত শিখা ওলাই, নহয় জানো? এতিয়া যদি দহন প্ৰক্ৰিয়াত আমি শিখা ওলাই বুলিয়ে ভাবো, তেতিয়াহ'লে আমাৰ ঘৰত জুইত যি আঙঠা থাকে, সেই আঙঠাৰ পৰা কিন্তু এনেকুৱা ধৰণৰ শিখা নোলায় নহয়, কিন্তু আঙঠাৰ দহন নহয়। আঙঠাৰো দহন হয়, কিন্তু আঙঠাৰ পৰা শিখা নোলায়। গতিকে দহন হ'বলৈ হ'লে সকলো সময়তে যে শিখা ওলাব লাগিব, এই কথাটো সম্পূৰ্ণ সত্য নহয়। এতিয়া দহন বুলিলে কি বুজে? যিকোনো পদাৰ্থৰ অক্সিজেনৰ লগত যিকোনো পদাৰ্থই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰা প্ৰক্ৰিয়াটোকে দহন বোলে। গতিকে দহন হ'বলৈ হ'লে কি হ'ব লাগিব? দহন হ'বলৈ হ'লে প্ৰধানতঃ আমাক অক্সিজেন লাগিব। এই যে দহন হ'বলৈ হ'লে আমাক অক্সিজেন লাগিব, এই কথাটো আমি প্ৰমাণ কৰি চাব পাৰোঁ নেকি?
এই ক্ষেত্ৰতো আমি সৰু পৰীক্ষা এটা কৰি চাওঁচোন বাৰু। আমি হে আগৰ নিচিনাকৈ সৰু মোমবাতি এটা এবাৰ জ্বলাই লৈছো। এই মোমবাতিটা জ্বলি আছে। এইবাৰ আমি এটা কাম কৰি চাওঁচোন। এটা চিচাৰ গ্লাছৰ পৰা মোমবাতিটো ঢাকি দিম। কি দেখিবলৈ পাইছা বাৰু? মোমবাতিডাল লাহে লাহে কমি গৈ সেইখন মোমবাতিডাল নুমাই গ'ল। ইয়াৰ কাৰণ কি হ'ল? দহনৰ ব্যাখ্যাতে মই এটা কথা লিখিছিলো যে যিকোনো পদাৰ্থই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰা প্ৰক্ৰিয়াটোকে দহন বুলি। গতিকে দহন প্ৰক্ৰিয়াত অতিশয় জৰুৰী বস্তুটো হৈছে অক্সিজেন গেছ। গতিকে মোমবাতিডাল যেতিয়া মুক্ত অৱস্থাত থাকে ই সম্পূৰ্ণৰূপে বায়ুমণ্ডলৰ পৰা অক্সিজেন পাই থাকে। কিন্তু মোমবাতিডাল যেতিয়া মই গ্লাছটোৰে আবদ্ধ কৰি দিলো তেতিয়া এই বায়ুমণ্ডলৰ পৰা অক্সিজেন নোপোৱা হ'ল। এই গ্লাছটোৰ ভিতৰত যিখিনি অক্সিজেন আছিলে এই অক্সিজেনখিনি যেতিয়া জ্বলাই শেষ কৰিলে, অক্সিজেনখিনিৰ লগত যেতিয়া বিক্ৰিয়া কৰি শেষ কৰিলে ইয়াত অক্সিজেন নাইকিয়া হৈ গ'ল। অক্সিজেন নাইকিয়া হৈ যোৱাৰ লগে লগে আমাৰ দহন প্ৰক্ৰিয়াটো শেষ হৈ গ'ল। এই দহন প্ৰক্ৰিয়াটো শেষ হৈ যোৱাৰ লগে লগে আমাৰ মোমবাতিডাল নুমাই গ'ল। এইখিনিলৈকে নিশ্চয় তোমালোকে ধৰিব পাৰিছা কথা। এতিয়া এটা দহন হ'বলৈ হ'লে কেৱল অক্সিজেনৰ প্ৰয়োজন নে? যিকোনো এটা পদাৰ্থ যদি দহন হ'বলৈ হয় আমাৰ কেৱল অক্সিজেনৰ প্ৰয়োজন। এই ক্ষেত্ৰত আমি আন এটা বস্তু পাম, এইটো হৈছে জ্বলন উষ্ণতা। or ignition temperature. এতিয়া জ্বলন উষ্ণতাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ জ্বলন উষ্ণতাটো মানে প্ৰকৃততে কি? এটা জ্বলন উষ্ণতাটো তোমালোকৰ কাৰণে এটা নতুন আগতে নোপোৱা। মোৰ হাতত দেখিলে কাগজ আছে। এই কাগজখিলা মই জুই চলা কাঠি এটাৰ সহায়ত জ্বলাবলৈ চেষ্টা কৰিম। তোমালোকে দেখিছানে বাৰু কাগজখিলা জুই চলা কাঠিটোৰ সহায়ত মই জ্বলাব পাৰিম। ই জ্বলি গ'ল। এইবাৰ মই সেই একেধৰণে এটা জুই চলা কাঠি এটুকুৰা কাঠ আছে দেখিছানে বাৰু? এটুকুৰা কাঠ জ্বলাবলৈ চেষ্টা কৰিম। এতিয়া চোৱা মই আগতকৈ বেছি সময় জুই চলা কাঠিটো ইয়াৰ তলত দি আছো। ইয়াত জুই জ্বলিছে জানো? নিশ্চয়কৈ নাই জ্বলা। গতিকে কিয় এনে হ'ল বাৰু? যদি এডাল জুই চলা কাঠিয়ে এখিলা কাগজ আমাৰ জ্বলাই দিব পাৰে, সেই একেধৰণৰ জুই চলা কাঠিয়ে এটুকুৰা কাঠ কিয় জ্বলাই দিব নোৱাৰে? গতিকে কাঠ এটুকুৰা আৰু এখিলা কাগজৰ মাজত নিশ্চয় কিবা এটা পাৰ্থক্য আছে। দুইটাৰ ক্ষেত্ৰত বা দহনৰ ক্ষেত্ৰত কিবা এটা পাৰ্থক্য আছে। এতিয়া পাৰ্থক্যটোনো কি হয়? আচলতে জ্বলন উষ্ণতাৰ ডেফিনিশ্যনটোৱে হৈছে, ইয়াৰ ব্যাখ্যাটোৱে হৈছে যি নিম্নতম উষ্ণতা পদাৰ্থ এটাই দহন ঘটে তাকে জ্বলন উষ্ণতা। এই ব্যাখ্যাটোৰ বিষয়ে যদি ক'বলৈ যাওঁ আমি এই ব্যাখ্যাটোৰ বিষয়ে চোৱা যি নিম্নতম উষ্ণতা, গতিকে আটাইতকৈ কম পৰিমাণৰ যিমান উষ্ণতা পদাৰ্থ এটা, আমি পদাৰ্থ দুটা লৈছিলো, এখিলা কাগজ লৈছিলো আৰু এটুকুৰা কাঠ লৈছিলো। আমি দেখিলো যে কাগজৰ দহনটো আগত ঘটিলে কিন্তু কাঠৰ দহন নঘটিলে। অৰ্থাৎ
কাগজ এটুকুৰা দহন হ'বলৈ যি উষ্ণতা লাগে সেই উষ্ণতা এডাল জুই চলা কাঠিয়ে দিব পাৰিব, কিন্তু কাঠ এটুকুৰা দহন হ'বলৈ যিটো উষ্ণতা লাগে সেই উষ্ণতা কিন্তু এডাল জুই চলা কাঠিয়ে দিব নোৱাৰিলে। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে কাগজ সোনকালে জ্বলিব পাৰে, কিন্তু কাঠ জ্বলিবলৈ বেছি উষ্ণতা লাগে, অৰ্থাৎ কাগজৰ জ্বলন উষ্ণতা কাঠতকৈ কম। তেনেধৰণে তোমালোকে চাৰিওফালে দেখিবলৈ পোৱা সকলোবোৰ বস্তুৰ জ্বলন উষ্ণতা যদি তোমালোকে তুলনা কৰিছা, তোমালোকে দেখিবা যে শুকান বাঁহখৰি এডালৰ তুলনাত কেঁচা বাঁহখৰি এডাল বেছি দেৰিকে জ্বলে। তেনেকে ক'ৰবাত যদি আমি কেৰাচিন তেল পেলাই দিওঁ কাঠ এডালৰ ওপৰত সোনকালে জ্বলে, যদি আমি কাঠডাল সুধাকে জ্বলাবলৈ যাওঁ কিন্তু বেছি দেৰিকে জ্বলে। অৰ্থাৎ জ্বলন উষ্ণতাটো হৈছে যিটো উষ্ণতাত সহজে বস্তু এটা জ্বলিব পাৰে, যিমানে জ্বলন উষ্ণতা কম হয় সিমানে বস্তু এটা সহজে জ্বলিব পাৰে। এতিয়া জ্বলন উষ্ণতাৰ কথা কওঁতেই তাৰ লগত থকা আৰু এটা ইম্পৰ্টেণ্ট কথা আছে, সেইটো হৈছে জ্বলনশীল পদাৰ্থ। Inflammable materials or substances. জ্বলনশীল পদাৰ্থ আচলতে কি? মই তোমালোকক এইমাত্ৰ দেখুওৱা ক্ৰিয়াকলাপটোৰ নিচিনাকৈ, যেনেকৈ আমি কাগজ আৰু কাঠ চালো, কোনটো বেছি জ্বলনশীল বাৰু? আমি নিশ্চয় দেখিলো যে কাগজ যিহেতু সহজে জ্বলিছে, কাগজ কাঠতকৈ বেছি জ্বলনশীল, কাৰণ তাৰ জ্বলন উষ্ণতা কম। আৰু মই ইয়াকো কৈছো যে যিবোৰ পদাৰ্থ অতি সহজে জ্বলে সিহঁতৰ জ্বলন উষ্ণতা কম। জ্বলনশীল পদাৰ্থ কোনবিলাক? যিবিলাক পদাৰ্থৰ জ্বলন উষ্ণতা অতিশয় কম, মানে অতিশয় কম উষ্ণতাটো যিবিলাক পদাৰ্থ জ্বলে তাকে জ্বলনশীল পদাৰ্থ। জ্বলনশীল পদাৰ্থ। ইয়াৰ পাছত আমি নেক্সট পাৰ্টলৈ গ'লে আমি পাম জ্বলনৰ প্ৰকাৰ। Which is types of combustion. জ্বলনৰ প্ৰকাৰ প্ৰধানতঃ তিনিবিধ। Rapid combustion, spontaneous combustion, and explosion. মানে দ্রুত জ্বলন, স্বতঃস্ফূর্ত জ্বলন আৰু বিস্ফোৰণ। এটা জ্বলন কাক বোলে মোৰ বোধে তোমালোকে ভালদৰে বুজি পাইছা। এটা জ্বলনৰ তিনিটা প্ৰকাৰ আছে। প্ৰথমটো হৈছে ৰেপিড কম্বাসন বা দ্ৰুত জ্বলন, তাৰ পাছতো হৈছে স্পন্টেনিয়াছ কম্বাসন বা স্বতঃস্ফূৰ্ত জ্বলন, আৰু তিন নম্বৰটো হৈছে এক্সপ্লোজন বা বিস্ফোৰণ। এটা ৰেপিড কম্বাসন বা দ্ৰুত জ্বলন মানে কি বাৰু? এতিয়া আমি কিছুমান বস্তু বৰ সহজে জ্বলে। আমাৰ ঘৰত যিটো গেছৰ চিলিণ্ডাৰ গেছ থাকে সেইটো জ্বলাবলৈ আমি ডাঙৰকৈ জুই জ্বলাব লগা হয় নহয়। আমাৰ গেছ লাইটত থকা অকমানি ফ্ৰিমতি এটা সেই গেছটো জ্বলাই দিয়ে। কিছুমান গেছ জ্বলিলে অতি সোনকালে জ্বলে, পেট্ৰল জ্বলিলে অতি সোনকালে জ্বলি শেষ হৈ যায়। যিবিলাক পদাৰ্থ অতি সোনকালে জ্বলি যায় তেহেঁতৰ জ্বলনক দ্ৰুত জ্বলন দিয়ে। এই দুই নম্বৰ জ্বলনটো হৈছে স্বতঃস্ফূৰ্ত জ্বলন। স্বতঃস্ফূৰ্ত জ্বলনৰ বেছিভাগ এক্সাম্পল তোমালোকে অকণমান ডাঙৰ হ'লে পাবা, কিন্তু তাৰ উপৰি মই তোমালোকক এটা এক্সাম্পল দিব খুজিছোঁ ইয়াত। সোডিয়াম নামৰ এবিধ ধাতু আছে, যিবিধ ধাতু বায়ুমণ্ডলত ৰাখিলে বায়ুমণ্ডলৰ জলীয় বাষ্পৰ পৰিৱেশত নিজে নিজে জ্বলি উঠে। গতিকে স্বতঃস্ফূৰ্ত জ্বলনৰ কাৰণে আমি বাহিৰৰ পৰা জুই চলা কাঠি জ্বলাই দিব নালাগে। স্বতঃস্ফূৰ্ত জ্বলনৰ পদাৰ্থবিলাক সূৰ্যৰ উত্তাপত বা পাৰিপাৰ্শ্বিক কিছুমান কাৰণত নিজে নিজে জ্বলি উঠে, তেতিয়া স্বতঃস্ফূৰ্ত জ্বলন হয়। আৰু বিস্ফোৰণটো চাগে সকলোৰে চিনাকি। দেৱালীত ফটকা ফুটাওঁতে আমাৰ ফটকাৰ ভিতৰত থকা খাৰবিলাক জ্বলি লৈ খুব কম সময়তে অতি বেছি পৰিমাণৰ গেছ উৎপন্ন হয় আৰু পোহৰ উৎপন্ন হয়, লগতে কি হয় বাৰু? এটা ডাঙৰ শব্দ উৎপন্ন হয়, আৰু সেইটোকে কোৱা হয় এক্সপ্লোজন বা বিস্ফোৰণ। গতিকে জ্বলনৰ বিষয়ে ইমানখিনি কোৱাৰ পাছত আমি এতিয়া আহিব লাগিব শিক্ষালৈ।
এতিয়া শিখা মানে কি ক'লে আমি জানিছো যে যিকোনো পদাৰ্থৰ জ্বলনৰ ফলতে শিখা উৎপন্ন হয়। আমি সেই অথনি অকা নিচিনাকে মোমবাতি এটা লিখি চাওঁচোন। এটা মোমবাতি এডালৰ শিখা নহয়নে বাৰু? এতিয়া মন কৰিবা মই মোমবাতিডালৰ শিখাডাল তিনিটা ভাগত বিভক্ত কৰিছো। মোমবাতিডালৰ শিখাডাল তিনিটা ভাগত বিভক্ত কৰিছো। এটা একেবাৰে ভিতৰৰ ভাগ এটা ৰাখিছো, এটা মাজৰ ভাগ ৰাখিছো আৰু এটা বাহিৰৰ ভাগ ৰাখিছো। আমি মোমবাতিডাল যেতিয়া তোমালোকে ঘৰত জ্বলোৱা তেতিয়া মোমবাতিডাল তোমালোকে ৰক্ষা কৰিবা একেবাৰে ভিতৰৰ খলিকাডাল থকা অংশটো ক'লা হৈ থাকে, তাৰ ওপৰৰ অংশটো হালধীয়াৰ পৰা ৰঙা হৈ থাকে আৰু একেবাৰে বাহিৰৰ অংশটো নীলা হৈ থাকে। একেবাৰে তলৰ অংশটো যিটো অংশ ক'লা হৈ থাকে তাক কোৱা হয় অজ্বলন মণ্ডল। তাৰ পাছৰ মণ্ডলটো কোৱা হয় দীপ্তিহীন মণ্ডল আৰু সম্পূৰ্ণ ওপৰৰ মণ্ডলটো কোৱা হয় দীপ্তিমান মণ্ডল। মাজৰ মণ্ডলটো মধ্য মণ্ডল বুলি কোৱা হয় আৰু ওপৰৰ মণ্ডলটো বহিঃমণ্ডল বুলি কোৱা হয়। এতিয়া শিখাত থকা অজ্বলন মণ্ডল যিটো থাকে ইয়াৰ উষ্ণতাটো আটাইতকৈ কম হয়। তাৰ ওপৰত থকা দীপ্তিহীন মণ্ডলৰ উষ্ণতা ইয়াতকৈ বেছি হয় আৰু আটাইতকৈ বেছি উষ্ণতা হয় দীপ্তিমান মণ্ডলত। দীপ্তিমান মণ্ডলতে সম্পূৰ্ণ জ্বলন ঘটে কিন্তু দীপ্তিহীন মণ্ডলত অসম্পূৰ্ণ জ্বলন ঘটে। গতিকে যিবোৰ ৰশ্মি মানে যিবোৰ বস্তু জ্বলাওঁতে বেছিকৈ নীলা ৰঙৰ পোহৰ উৎপন্ন হয় সেইবিলাককৈ বেছিকৈ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ৰঙা ৰঙৰ পোহৰত তাতকৈ কম পৰিমাণৰ তাপ উৎপন্ন হয়। এতিয়া শিখা বা জ্বলনৰ বিষয়ে আহোঁতে এই ক্ষেত্ৰতে আমি আৰু এটা কথা উল্লেখ কৰিব লাগিব যে জুই নোমোৱাত অগ্নি নিৰ্বাপন বাহিৰে কেনেধৰণে কাম কৰে। এতিয়া আমি যদি চাওঁ এটুকুৰা কাঠত যেনিবা জুই লাগি আছে তেতিয়া অগ্নি নিৰ্বাপন বাহিৰে আহি কি কৰে বাৰু? পাইপে আহি তাৰ ওপৰত পানী ছটিয়াই। এই পানী ছটিওৱাৰ ফলত কি হয়? এতিয়া আমি ভাবো যে পানী দিলে জুইকুৰা নুমাই যায়, নহয় জানো? কিন্তু ইয়াতো এটা ৰাসায়নিক প্ৰক্ৰিয়া সংঘটিত হয় যাৰ ফলত এই জুইকুৰা নুমাই যায়। প্ৰথম কথা হৈছে তোমালোকে পাইছিলা নহয়, মই আজি বুজাইছো যে জ্বলন উষ্ণতা। এই পানী আহি এই জুইত পৰাৰ পাছত এই জুইকুৰাৰ উষ্ণতাটো মানে কাঠ টুকুৰাৰ উষ্ণতাটো বা যিকোনো পদাৰ্থ যি জুই লাগি আছে তাৰ উষ্ণতাটো জ্বলন উষ্ণতাতকৈ কমি যায়। কি হয়? প্ৰথমতে জ্বলন উষ্ণতাতকৈ কমি যায়। জ্বলন উষ্ণতা কমি যোৱাৰ লগে লগে জুইকুৰা জ্বলাটো কমি যাব। নিশ্চয় দেখিছে আমাৰ জ্বলন উষ্ণতা কম হোৱাৰ বেছি হোৱাৰ বাবে আমি কাঠ টুকুৰা জ্বলাবই নোৱাৰিম। তাৰ পাছত কি হয়? পানীৰ বাষ্পবোৰে অক্সিজেনক বাধা দিয়ে। ইয়াৰ ওপৰত ছটিয়াই দিয়া পানীৰ যিখিনি বাষ্প ওলাব সেই বাষ্পখিনি এই জ্বলা সামগ্ৰীটোৰ ওপৰত এটা আৱৰণৰ সৃষ্টি কৰিব। এই আৱৰণটোৱে বায়ুমণ্ডলৰ অক্সিজেন আহি সামগ্ৰীটোত লাগি তাৰ জ্বলন ঘটোৱাত বাধা দিয়ে। গতিকে আমি যিকোনো ধৰণৰ পদাৰ্থ বালি বা অগ্নি নিৰ্বাপন যন্ত্ৰৰ সহায়ত যদি ব্যৱহাৰ কৰোঁ তেওঁলোকৰ প্ৰধান কাম হৈছে তেওঁলোকে জ্বলনটো বন্ধ কৰে বা ৰখাবলৈ তেওঁলোকে অক্সিজেনক বাধা দিয়ে আৰু তাৰ উষ্ণতাটো জ্বলন উষ্ণতাতকৈ কমি যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ দহনৰ শিক্ষা পাঠটোৰ মই জ্বলন আৰু জ্বলনক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা হয় তাকে আলোচনা কৰিলো। কিন্তু তোমালোকক ইয়াতে এটা গৃহকৰ্ম দি যাওঁ। তোমালোকে ঘৰত এডাল শিখাৰ বিভিন্ন অংশসমূহ চিনাক্ত কৰি এটা চিত্ৰ অংকন কৰিবা। তোমালোকে কৰিবা বুলি আশা কৰিছো আৰু ইয়াৰ পাছৰ ক্লাছত আমি ইন্ধনৰ বিষয়ে